আইনাৰ আছামিছত আপোনালোকক আকৌ স্বাগতম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব আৰু বেলৰ বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজি মই মোবাইলত চাব পৰা 5বিধ ৱেবছাইটৰ কথা ক'বলৈ ওলাইছোঁ, যিবিলাক ৱেবছাইট ৰহস্যময়, লগতে কিছুমান ৱেবছাইট অত্যন্ত দৰকাৰী। ভিডিঅ'টোৰ শেষত মই এটা স্পেচিয়েল ৱেবছাইটৰ নামো উল্লেখ কৰিম বোনাছ হিচাপে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওঁ আহক। এইখন লিষ্টৰ 5 নম্বৰ ইণ্টাৰেষ্টিং ৱেবছাইটৰ নামটো হ'ল pointer.com। এইটো ৱেবছাইটত কি হয়, আমি যোনটো প্লেচত ক্লিক কৰোঁ বা যোনটো প্লেচত আমি মাৰ্কাৰটো লৈ যাওঁ, ঠিক সেইটো প্লেচতে এটা আঙুলি আহি পেলাই তাত মাৰ্ক কৰে বা পইণ্ট আউট কৰে। আপোনালোকে নিজৰ মোবাইলতো ট্ৰাই কৰি চাব পাৰে, লগতে কম্পিউটাৰ বা লেপটপতো ইউজ কৰি চাব পাৰে, খুব ইণ্টাৰেষ্টিং হয়। এতিয়া আমি এই লিষ্টৰ 4 নম্বৰৰ অদ্ভুত ৱেবছাইটৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই ৱেবছাইটটোৰ নাম হ'ল stock.com। ইয়াত আমি এটা পিকচাৰ দেখা পাম, যিটো পিকচাৰত এটা ইলিউজন থাকে, য'ত আমি পিকচাৰটোৰ ঠিক মাজভাগত 30 ছেকেণ্ডলৈকে আমি চাব লাগে। 30 ছেকেণ্ড চোৱাৰ পিছত আমি কি দেখা পাম, চবে যাতে মেছেজ বক্সত লিখিবলৈ নাপাহৰে। এতিয়া আমি লিষ্টৰ 3 নম্বৰ অদ্ভুত ৱেবছাইটৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিটো ৱেবছাইটত এখন ফটো থাকে, যি ফটোটো কেতিয়াও শেষ হৈ নাযায়। অৰ্থাৎ ফটোটো আমি চাই থাকিব লাগিব, ফটো কণ্টিনিউৱাছলি চলিয়ে থাকে। নিজৰ মোবাইলতো ইউজ কৰিব পাৰে, লগতে আপোনালোকৰ লেপটপ বা কম্পিউটাৰতো www.zoomquill.org ক্লিক কৰিলে এনেকুৱা ধৰণৰ ৱেবছাইটটো আহি যায়। ইয়াত আপোনালোকে চাব পাৰে ফটোটো চলিয়ে থাকে, কেতিয়াও শেষ নহয়। এনেকুৱা ধৰণে ৱেবছাইট ডিজাইন কৰিছে যাতে ফটোটো কেতিয়াও শেষ নহয়। খুব ইণ্টাৰেষ্টিং ৱেবছাইট হয়, চাব পাৰে। যিসকল ভিউৱাৰ্ছে কিতাপ পঢ়ি ভাল পায়, এই 2 নম্বৰ লিষ্টৰ ৱেবছাইটটো ইহঁতৰ কাৰণেই হয়। এই লিষ্টৰ 2 নম্বৰ ৱেবছাইটটো হ'ল pdfdrive.com। PDF ড্ৰাইভত বিভিন্ন কেটেগৰীৰ কিতাপ একেলগে একেটা জেগাতে আপোনালোকে ধুনীয়াকৈ PDF আকাৰে পাই যাব পাৰে। আনকি যিবিলাক কিতাপ বজাৰত উপলব্ধ নহয়, তেনেধৰণৰ কিতাপৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুবাদিত কিতাপসমূহ আপোনালোকে একে জেগাতে PDF ড্ৰাইভত পায়। গতিকে যিখিনি মানুহে কিতাপ পঢ়ি ভাল পায়, লগতে স্কলাৰসকলৰ কাৰণে খুবেই দৰকাৰী। যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছিল, লাইক আৰু ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই, প্লিজ লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক। আৰু যিসকল ভিউৱাৰ্ছে অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে, প্লিজ বেলৰ আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'খিনি আপলোড কৰিলেই আপোনালোকে গম পাই যায়। আজিৰ এই ৱেবছাইট লিষ্টৰ প্ৰথমটো হ'ল removebg.com। এই ৱেবছাইটে যিকোনো পিকচাৰৰ বেকগ্ৰাউণ্ডটো অতি সোনকালে আৰু সহজে ৰিমুভ কৰিব পাৰে, যিটো কাম আপোনালোকক মেনুৱেলি কৰিবলৈ 5 মিনিটৰ পৰা 1 ঘণ্টালৈকে ল'ব পাৰে। ঠিক সেইটোৱে কাম removebg অতি সোনকালে উইদিন 30 ছেকেণ্ডত কৰিব পাৰি। গতিকে এবাৰ ট্ৰাই কৰি চাব পাৰে।
আজিৰ বোনাছ ৱেবছাইটটো হ'ল time.is। time.is আপোনালোকৰ নিজৰ মোবাইলত মাৰাৰ লগে লগে পৃথিৱীৰ বিভিন্ন ঠাইৰ একজেক্ট টাইমটো কি আছে সেইখিনি টাইমটো আহি যায়। যিসকল ভিউৱাৰ্ছক মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবে মোক আৰু কাম কৰিবলৈ উৎসাহ প্ৰদান কৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।